হাই ভিউয়ার্স, চাই আছে মনৰ বাৰ্তা ইউটিউব চেনেল। গতিকে আমি কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিম। ইয়াৰ মাজত প্ৰথম কুৱেশ্যনটো হ'ল, বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি কবিতাটিৰ ৰচক কোন? অপশ্যন কেইটা দিয়া আছে: ভৱানন্দ দত্ত, নিৰ্মল প্ৰভা বৰদলৈ, মামণি ৰয়ছম গোস্বামী, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। আমি যিহেতু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য কবিৰ বিষয়ে আমি বেছিকৈ আলোচনা কৰিম, গতিকে সেই বিষয়ে কুৱেশ্যন অলপ বেছিয়েই থাকিব। দ্বিতীয় নম্বৰ কুৱেশ্যনত কৈছে, কোনখন গ্ৰন্থৰ বাবে ভট্টাচাৰ্যদেৱে জ্ঞানপীঠ বঁটা লাভ কৰিছিল? ইয়াৰ অপশ্যন কেইটা হ'ব: ইয়াৰুঙ্গম, মৃত্যুঞ্জয়, আই, ৰঙামেঘ। যেহেতু পৰীক্ষাৰ মাজত অপশ্যন কেইটা দিয়া থাকিব, সেইকাৰণে আমাৰ এটা অপশ্যনেই আমাৰ ক'ব লাগিব। সেই অপশ্যনটো হ'ব মৃত্যুঞ্জয়। গতিকে আমি নেক্সট কুৱেশ্যন আলোচনা কৰিম। নেক্সট কুৱেশ্যনটো হ'ল, তলৰ কোনখন গ্ৰন্থৰ বাবে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? গতিকে ইয়াৰ অপশ্যন কেইটা আমি এতিয়া বাহিৰ কৰিম। অপশ্যন কেইটা হ'ল ইয়াৰুঙ্গম, আই, মৃত্যুঞ্জয়, ৰাজপথেৰে ৰিঙিয়াই। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইয়াৰুঙ্গম। চতুৰ্থ নম্বৰ কুৱেশ্যন, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? অপশ্যন কেইটা: কলং আজিও বয়, সান্ধ্যস্বৰ, হাতসৰি, ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব সান্ধ্যস্বৰ। গতিকে নেক্সট কুৱেশ্যন, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ প্ৰথম উপন্যাসখনৰ নাম কি? অপশ্যন কেইটাত আছে ৰাজপথেৰে ৰিঙিয়াই, মৃত্যুঞ্জয়, আই, ৰঙামেঘ। ইয়াৰ উত্তৰটো হ'ব ৰাজপথেৰে ৰিঙিয়াই। নেক্সট কুৱেশ্যন, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে সম্পাদন কৰা আলোচনীখনৰ নাম কি? অপশ্যন কেইটা দিয়া আছে ৰামধেনু, জোনাকী, বিজুলী, এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব ৰামধেনু। 7 নম্বৰ কুৱেশ্যনটো হ'ব, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল? অপশ্যন কেইটা দিয়া আছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো 1983 চনত, বঙাইগাঁও। নেক্সট কুৱেশ্যন, কিমান চনত ভট্টাচাৰ্যদেৱে জ্ঞানপীঠ বঁটা লাভ কৰিছিল? অপশ্যন কেইটা দিয়া আছে, চনকেইটা প্ৰত্যেককেইটা চন দিয়া আছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1979 চনত। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া লিখকজন কোন? অপশ্যন কেইটা দিয়া আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, মামণি ৰয়ছম গোস্বামী, ভৱানন্দ দত্ত, যতীন্দ্ৰনাথ দুৱৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। অন্তিম কুৱেশ্যনটো হ'ল, কলং আজিও বয় গল্প সংকলনৰ ৰচক কোন? উত্তৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ চেনেলৰ লগতে থাকিব। ধন্যবাদ।